Hey everyone, welcome back to my another mini vlog আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। এইবাৰ আমি ইণ্ডিয়াতে আছোঁ, কিন্তু হ'লেও বিহু বুলি অসমলৈ যাব নোৱাৰিলোঁ। তাৰ কাৰণটো এটাই হৈছে যে পাহিয়াত স্কুল আৰম্ভ হৈ গ'ল আৰু বন্ধ নাই। মানে বিহু বুলি বিশেষ কোনো বন্ধ নাই আৰু অকল শনিবাৰ দেওবাৰ দুটা দিন পালোহেঁতেন গৈ, মাত্ৰ শান্তি নালাগিলেহেঁতেন আৰু বিহুটো সোমবাৰ মঙলবাৰহে আছিলে, নিমিলিলেহেঁতেন। সেইকাৰণে বোলো ভাবিলোঁ ইমান কষ্ট নকৰোঁ, ইয়াতেই যেনেকৈ পাৰোঁ আৰু বিহুটো পালন কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে অকণমান ঘৰতে কিবাকিবি অলপমান আয়োজন কৰিলোঁ। ৰাতিপুৱাই দুইজনীয়ে মাহ হালধিৰে গা পা ধুলোঁ, তাৰপাছতে পিঠা পনা খালোঁ। চিৰা জলপান অলপমান ৰেডি কৰিলোঁ, দৈ আৰু গুড়ৰ লগত খালোঁ আৰু তাৰপাছতে আমি কণী যুঁজালোঁ। এইটো বস্তু মানে পাহিৰ একদম ফেভৰেট আৰু তাই মানে শুই উঠাৰ পৰা সেইটো কথাই কৈ আছিলে। আৰু লাঞ্চৰ কাৰণে বনালোঁ চিকেন, তাত দিছিলোঁ খৰিচা আৰু এইখিনি যে ভাঙিছিলোঁ কণী ভাজি বনালোঁ, অলপমান শুকান ভাজি, মাছ, দাইল আৰু ভাত।